নমস্কাৰ। এইটো চাইছে, এইটো ছজনাৰ গুটি হয়। এইটো PKM1 হয়। মই একচুৱেলি আজি ভিডিঅ'টো বনাই আছোঁ ছজনা আৰু শুভ ফুলৰ বীজ কেনেকৈ তৈয়াৰ কৰি কিনে আমি লগালে আমি সফল হ'ব পাৰোঁ। মই তাৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো চাইছে, এনেকুৱাকৈ আপোনাৰ ছজনাৰ গুটি আহে। এই গুটিটো আপুনি অনলাইনৰ পৰা আনিব লাগিব। এইটো আপোনাৰ এমাজন বা স্নেপডিল এইবিলাকত পায়। এইটো চাওক, এইটো এটা গুটি হয়। ইয়াৰ এটা গুটিৰ পৰা এটা গছ হয়। তো এইকেইটা যদি আপোনালোকক লাগে তো আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব লাগিব এমাজন বা স্নেপডিলৰ পৰা। আৰু বহুত ভিউৱাৰ্ছে মোক সুধি থাকে যে ইয়াৰ গুটি ক'ত পায় বা বীজ ক'ত পায়, কেনেকৈ আমি ল'ব পাৰোঁ। তো আপোনালোকে এমাজন যদি মোবাইলত আছে তো আপুনি এমাজনত গৈ কিনে মাৰিবা যে মৰিংগা PKM1 চিড বুলি মাৰিলে আপোনাৰ তাত বহুতো তাত আহি যায়। তো তাৰ পৰা আপোনাক যিমান কোৱান্টিটিত লাগে, যিমান টকাত লাগে, আপুনি সিমান টকাৰ অৰ্ডাৰ কৰি কিনে ল'ব পাৰিব। আৰু ইয়াৰ পিছত এইটো চাইছে, এইটো হ'ল আপোনাৰ শুভ ফুলৰ গুটি হয়। মই বহুতো আনিছিলোঁ, তো মোৰ তাত এতিয়া 4-5টামান গুটি আছিলে। তো মই ভাবিলোঁ সেইকেইটা আপোনাক দেখাই দিওঁ কেনেকুৱা টাইপৰ থাকে। তো এইটো চাইছে, এইটো শুভ ফুলৰ গুটি হয়। এইটো মানে আপোনালোকক যদি লাগে তো আপোনালোকে এমাজন বা স্নেপডিল দুইটাতে পায়। এইটো আপুনি যিমান টকাৰ ল'ব বিচাৰে, 200 টকা, 300 টকা, 500 টকাৰ আপোনালোকে ল'ব পাৰিব। এনেকুৱা টাইপৰ গুটি আহে। যদি আপুনি ছজনা আৰু শুভ ফুলৰ গ্ৰোথৰ জাৰ্মিনেশ্যনৰ কথা কয় তো আপোনাৰ ছজনাৰ জাৰ্মিনেশ্যনটো অকণ জল্দি হয় আৰু শুভ ফুলৰ বহুত দেৰি হয়। আৰু গ্ৰোথত আপোনাৰ ছজনা বেছি থাকে আৰু শুভ ফুলৰ কম থাকে। তো ভিউৱাৰ্ছে বহুত সুধি থকাৰ কাৰণে মই আজি ভাবিলোঁ ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগিব, কিয়নো বহুতে মানে জনা নাই ক'ত পায়, কি পায়। তো মই সেইকাৰণে কৈছোঁ এই দুটাই গুটি আপোনাৰ এমাজনত পাব। কোনো এটা নাৰ্চাৰীত, আমাৰ অসমৰ নাৰ্চাৰীত এইবিলাক নাপাব আপুনি। তো নাৰ্চাৰীত আপুনি লোৱাৰ কথা চিন্তা যদি কৰিছে তো তাত আপুনি নাপাব। আপুনি এমাজনতে পাব, এমাজন আৰু স্নেপডিলত। তো আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰাই ল'ব। তো মই ইয়াৰ পিছত ইয়াক কেনেকৈ জাৰ্মিনেশ্যন কৰিব লাগে সেই কথাটো মই কৈ আছোঁ। এইটো চাইছে, এইটো প্লাষ্টিকৰ পলি বেগ হয়। আমি যেতিয়া নাৰ্চাৰীত কিবা গছৰ বা কিবা পুলি ল'ব যাওঁতে সিহঁতে এনেকৈ বেলেগ কালাৰৰ পলি বেগতে আমাক দিয়ে। তো আপোনাৰ গুটি যিমান থাকে সেই অনুপাতত এনেকুৱাকৈ পলি বেগ লৈ ল'ব। এই পলি বেগ লোৱাৰ পাছত আপুনি কি কৰিব লাগিব, এইটো চাইছে, এইটো আপুনি যদি পাৰে তো গছৰ তলৰ মাটি, যোনটো ক'লা মাটি থাকে সেই ক'লা মাটি লৈ ল'ব। তাৰপিছত আপুনি গৰুৰ গোবৰ, তাৰপিছত ছাগলীৰ গোবৰ, যদি পাৰে তো অকণমান DAP মিক্স কৰি পেলাই এই পলি বেগত এনেকুৱাকৈ ভৰাই ল'ব। ভৰাই লোৱাৰ পাছত আপুনি প্ৰত্যেকটো পলি বেগত ছজনা হওক বা আপোনাৰ শুভ ফুলেই হওক, এটা এটাকৈ গুটি প্ৰত্যেক পলি বেগত লগাই দিব। পলি বেগত যেতিয়া আপুনি লগাই দিয়াৰ পাছত আপুনি পানীৰ স্প্ৰেটো কৰি দিব। সেইটো কৰাৰ পাছত আপোনাৰ যেতিয়া তাৰ গজালি মেলিব, গজালি মেলাৰ পাছত আপোনাৰ ৱাটাৰিংটো কিন্তু আপুনি কণ্টিনিউৱাছলি কৰি গৈ থাকিব লাগিব 2-1 দিন মূৰত। যেতিয়া তাৰ গজালিটো ওলাব, এই গজালি ওলোৱাৰ পাছত আপোনাৰ যেতিয়ালৈকে সি 2 ফুট নহয় তেতিয়ালৈকে আপুনি পলি বেগতে ৰাখিব। তাৰ হাইটটো যেতিয়া 2 ফুট হৈ যায়, সেই 2 ফুট হোৱাৰ পাছত আপুনি কি কৰিব, আপুনি যোনটো ঠাইত আপুনি লগাব বিচাৰিছিলে সেই জেগাত আপুনি লৈ গৈ লগাই দিব পাৰিব। সেই লগোৱাৰ আগতে সেই যিডোখৰ আছিলে ঠাইডোখৰত কি কৰিব লাগে তাৰ মই কথাটো কৈ আছোঁ, কি কৰিব লাগিব। যেতিয়া আপোনাৰ পুলিটো ৰেডি হৈ যাব তো আপুনি কি কৰিব, যিটো ঠাইডোখৰত আপুনি লগাম বুলি ভাবিছে সেই ঠাইটো আপুনি কমপ্লিটলি চাফা কৰি ল'ব। চাফা কৰাৰ পাছত 4 ফুট বা 5 ফুট ডিষ্টেঞ্চ এটা ৰাখি পেলাই আপুনি এটা এটাকৈ গাঁত খান্দি গৈ থাকিব। তো গাঁতকেইটা খান্দি পেলাই আপুনি যদি পাৰে তো পৰাপক্ষত ছাগলীৰ গোবৰটো দিয়াৰ চেষ্টা কৰিব। যদি আপোনাৰ ছাগলীৰ গোবৰটো কম পাৰে তো আপুনি তাৰ লগত গৰুৰ গোবৰটো মিক্স কৰি দিব পাৰিব। যদি দুইটা কম পৰে তো আপুনি তাত DAP মিলাব পাৰিব। সেই 3টা বস্তু মিক্স আপ কৰি কিনে প্ৰত্যেকটো গাঁতত দি যাব। তাৰপিছত প্ৰত্যেকটো গাঁতত এটা এটাকৈ পুলি লগাই দিব। সেইটো লগাই দিয়াৰ ফলত কি লাভ হ'ব আপোনাৰ, যে আপুনি যদি পুলি এটা লগাই দিলে তাৰ হাইটটোতো আপোনাৰ 2 ফুট থাকে। আমি যেতিয়া চাব যে বাৰিষাৰ ছিজনত আমি তাক মানে চাফা কৰিব নোৱাৰোঁ, কিয় কণ্টিনিউৱাছলি বৰষুণ দিয়েই থাকে। তো সেইখিনি সময়ত যেতিয়া সিহঁতৰ মানে যিটো জংঘল থাকে বা বন থাকে, সিহঁতৰ গ্ৰোথটো বহুত স্পীড হয়। সেই বনটো যদি স্পীডকৈ যদি বাঢ়ে আৰু যদি আপোনাৰ ছজনা বা শুভ ফুলৰ গছকেইটা ঢাকি দিয়ে তো সিহঁতৰ গ্ৰোথটো একেবাৰে ৰখি যায় বা সেইখিনিৰ পৰা সিহঁতে নাইকিয়া হৈ যায়। তো সেইকাৰণে আপুনি যদি ঘৰতে পুলিটো তৈয়াৰ কৰি পেলাই 2 ফুট হাইট যদি লগাই দিয়ে তো সেইবিলাক জংঘল গজিলেও সিহঁতক
মানে ঢাকিব নোৱাৰে সেই ঢাকিব নোৱাৰাৰ ফলত কি হৈ যায় আপোনাৰ শুভফুল বা ছজনাৰ গ্ৰোথটো আপোনাৰ একুৰেট থাকে আৰু ইহঁতৰ কোনো সমস্যা নহয় বা ইহঁতে মৰি যোৱাৰ চান্সো নাথাকে তো আপুনি এনেকৈ প্ৰথমতে ঘৰত নাৰ্চাৰীটো তৈয়াৰ কৰি ল'ব আৰু তাৰপিছতে আপুনি পুলিটো লগাব যদি আপুনি শুভফুল লগায় তো আপুনি পানী জমা হোৱা ঠাইতো লগাব পাৰিব একো প্ৰব্লেম নাই কিন্তু ছজনা আপুনি নলগাব ছজনা লগালে কি যে ছজনা 100% চিয়'ৰ মৰি যায় এইটো মোৰ নিজৰ ক্ষেত্ৰতে সেইটো হৈছে সেইকাৰণে মই য'ত 15-20 দিনমান পানী জমা হোৱা ঠাইত আপুনি কেতিয়াও ছজনা নলগাব সেইটো মই আগৰ ভিডিঅ'টো কৈছোঁ আৰু এইটো ভিডিঅ'টো কৈছোঁ আৰু শুভফুল আপুনি পানী 15-20 দিন বা 1 মাহ 1.5 মাহলৈকে পানী জমা হোৱা ঠাইত আপুনি লগাব পাৰে তাত কোনো ধৰণৰ সমস্যা নহয় কিয় শুভফুল পানীত নমৰে তো সেইকাৰণে আপুনি যিটো মাটিত লগাব তো তাত চাই ল'ব যে পানী জমা হয়নে নহয় যদি পানী হোৱা জেগা থাকে তো আপুনি শুভফুল লগাই দিব আৰু যিখিনি ঠাইত আপোনাৰ পানী জমা নহয় তো তাত আপুনি ছজনা লগাই দিব তো আপোনালোকে নিশ্চয় গম পাইছে যে শুভফুল বা ছজনাৰ গুটি কেনেকুৱা হয় কেনেকুৱাকৈ আমি পুলি তৈয়াৰ কৰিব লাগে আৰু কেনেকুৱা জেগাত ৰুব লাগে সেইখিনি কথা মই এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনালোঁ তো আপোনালোকে নিশ্চয় ভাল পাইছে চাগে ভিডিঅ'টো চাই পেলাই আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তো মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো আৰু দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ